ডাঙৰীয়া, বিধানসভাৰ বিৰোধী দলপতি শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়া, ভাৰত চৰকাৰৰ সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব ডক্টৰ সত্যপ্ৰকাশ ডাঙৰীয়া, সন্মানীয় মন্ত্ৰী বিধায়কসকল, সুধীবৃন্দ আৰু উপস্থিত ৰাইজ। আজি অসম বিধানসভাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সুবিধা ৰাইজৰ বাবে উৎসৰ্গা কৰা হ'ল। বিধানসভাৰ চৌহদত কুইন্স লঞ্চ, অসম বিধানসভাৰ এটা লাইভ পোৰ্টেল, বিধানসভাত নিৰ্মীয়মান নতুন সভাকক্ষৰ শুভ উদ্বোধন আৰু নেশ্যনেল ই-বিধান এপ্লিকেশ্যন, এই গোটেইকেইটা ব্যৱস্থাই আমাৰ বিধানসভাৰ কাৰ্যবিৱৰণী পৰিচালনা কৰা আৰু ইয়াৰ মানদণ্ড উন্নত কৰা বিশেষ প্ৰভাৱ পেলায়। আমি ইতিমধ্যে নেশ্যনেল ই-বিধান এপ্লিকেশ্যনৰ ওপৰত ডক্টৰ সত্যপ্ৰকাশ ডাঙৰীয়াই কোৱা কথা কেইষাৰ আমি শুনিছো আৰু ইতিমধ্যে আমি নেশ্যনেল ই-বিধান এপ্লিকেশ্যন অকণমান আমি নিজে পৰীক্ষাও কৰিছো। এক কথা ক'ব গ'লে এই এপ্লিকেশ্যনটোৱে অসম আৰু ভাৰতৰ গোটেই বিধানসভাসমূহ, লোকসভা, ৰাজ্যসভাৰ গোটেই প্ৰচিডিঙত এটা মোবাইল এপ্লিকেশ্যনলৈ লৈ আহিছে। আমি যিসকলে এই এপ্লিকেশ্যনটো ডাউনলোড কৰোঁ, স্বাভাৱিকতে বিধায়কসকলে আমি ডাউনলোড কৰিমেই, আৰু যিসকল আন সদাশয় ব্যক্তিয়ে ইয়াত ডাউনলোড কৰে, তেওঁলোকে এটা স্থানত বহি গোটেই ভাৰতবৰ্ষৰ সংসদসমূহৰ কাৰ্যবিৱৰণী প্ৰত্যক্ষ কৰিব পাৰিব। অসমত আমি যোগদান কৰিব পাৰিম, যিহেতু আমি বিধায়কৰ দায়িত্বত আছো, আৰু আমি আন ৰাজ্যসমূহৰ প্ৰচিডিংসমূহ আমি এই এপ্লিকেশ্যনটোৰ জৰিয়তে আমি চাব পাৰিম। লোকসভা, ৰাজ্যসভাৰো প্ৰতিটো প্ৰশ্নোত্তৰ, প্ৰতিটো আলোচনা, প্ৰতিটো বিলৰ আমি ইয়াত বহি এই নেশ্যনেল ই-বিধান এপ্লিকেশ্যনৰ জৰিয়তে আমি ট্ৰেক কৰিব পাৰিম। এটা সময়ত বিশ্বৰ আন সংসদসমূহৰ লগতো আমাৰ ইয়াত সন্নিৱিষ্ট হ'ব আৰু আমি ইয়াতে দেশৰ আন বিধানসভা বা সংসদসমূহৰো প্ৰচিডিং আমি চাব পাৰিম। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু মেচিন লাৰ্ণিঙৰ ব্যৱহাৰৰ জৰিয়তে আমি উত্তৰ প্ৰদেশ বা তামিলনাডু বিধানসভাত হোৱা ডিবেটছ বা তাৰ প্ৰশ্ন উত্তৰসমূহ আমি তৎকালীনভাৱে নিজেই ট্ৰান্সলেট কৰি আমি ইয়াত তাৰ বিষয়ে আমি চাব পাৰিম। আৰু এটা দিন নিশ্চিতভাৱে আহিব যে যেতিয়া আমি আজি অসমীয়াত কথা কওঁ, আমাক এজন ট্ৰান্সলেটৰ লাগে, বা এটা দিন আহিব য'ত ইতিমধ্যে ভাচিনি এপৰ কথা কোৱা হৈছে, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে সি ইন ৰিয়েল টাইম ট্ৰান্সলেশ্যন আমাক যিকোনো ভাষাত আমি শুনিব পাৰিম। ইয়াৰ উপৰিও এটা ডাঙৰ কথা আমাৰ বাবে থাকিব যে বহুদিন আগতে বিধানসভাত আমি কি প্ৰশ্ন সুধিছিলোঁ, তাত আমাৰ ডেটা নাথাকে, প্ৰিণ্টেড মেটেৰিয়েল থাকে। কিছুদিন আগতে আমাৰ চৌহদত আমি যেতিয়া স্বচ্ছতা অভিযান কৰিছিলোঁ, তেতিয়া বিধানসভাৰ প্ৰশ্নোত্তৰৰ ফাইল আটাইতকৈ বেছি আছিল। কিছুমান অত্যন্ত প্ৰয়োজনীয় ফাইলছ আছিলে, কিছুমান কাগজ হিচাপে জমা হৈ আছিলে যি নিৰন্তৰ প্ৰশ্ন আছিলে, আৰু উত্তৰসমূহ কেতিয়াবা জটিল প্ৰশ্ন থাকিলে তাৰ যিমান নথিপত্ৰ জেৰক্স কৰিব লাগে, ফটোষ্টেট কৰিব লাগে, আৰু তাৰ পিছত সংৰক্ষণ কৰিব লাগে। আৰু বিধায়কসকলে কেতিয়াবা নিজেও পাহৰি গৈছে যে 2005 চনত মই প্ৰথম জিকি আহি কি প্ৰশ্ন কৰিছিলোঁ, 2007 চনত মোৰ কি প্ৰশ্ন আছিল। কেতিয়াবা আমি কৰা প্ৰশ্নকে
আমি তাৰ উল্টা ধৰণে প্ৰশ্ন কৰোঁ, কেতিয়াবা আমি দিয়াৰ উত্তৰতে আমি উল্টা ধৰণে উত্তৰ কৰোঁ, কাৰণ আমাৰ লগত কনষ্টেণ্টলি মেটেৰিয়েলবিলাক নাথাকে আৰু ইমান ডাঙৰ লাইব্ৰেৰী বা গৱেষণা মেইনটেইন কৰাৰো আমাৰ ব্যৱস্থা নাছিল। এতিয়া নেভাৰ জৰিয়তে আমি আগৰ হাউচত কি প্ৰশ্ন কৰিছিলোঁ, 5 বছৰ আগত কি কৰিছিলোঁ, অহা 5 বছৰ পিছত আমি যি কৰিম, এই গোটেইবিলাক এটা ৰিচ লাইব্ৰেৰী হিচাপে সদায় থাকি যাব, যিটো which will be one of the best part of the application। ইয়াৰ ফলত মই ভাবো যে বিধানসভাৰ যিটো ডিবেটছ, বিধানসভাৰ যিটো তত্ত্ব আৰু বিধানসভাৰ যিটো প্ৰচিডিংছ, তাৰ মানদণ্ড যথেষ্টখিনি উন্নত হৈছে। মই বিধায়কসকলক অনুৰোধ কৰিম যে मैं अकणमान 2 मिनट मैंने प्रैक्टिस किया, बहुत ही स्मार्ट है, बहुत ही सॉफ्ट है और सीखने के लिए बहुत ज़्यादा समय नहीं लगा। मैंने तुरंत यहाँ बैठ के 2 मिनट में जो मेरे लिए जरूरी है मैं 2 मिनट में ही वहाँ देख लिया। तो मैं रिक्वेस्ट करूँगा सब विधायकों को थोड़ा ट्रेनिंग भी लेना चाहिए और साथ में अपने आप इसको हम देखने के लिए, व्यवहार करने के लिए कोशिश करते रहना चाहिए। तब हमारा ये दिस एप्लीकेशन विल कम अंडर आवर कमांड, आवर कंट्रोल। আমি সকলোৱে জানো যে কেইদিনমান আগতে আমাৰ দেশত এটা ডিবেট হৈছিল যে অন্ধ্ৰ প্ৰদেশক ৰাজধানী বনাবৰ বাবে ভাৰত চৰকাৰৰ বাজেটত এবাৰ টকা দিয়ে। তাকে লৈ বহুত ৰাজ্যৰ হাৰ্ট বাৰ্নিং হৈছিল যে অন্ধ্ৰ প্ৰদেশক দিছে, আমি কিয় পোৱা নাছিলোঁ। নীতি আয়োগৰ বৈঠকত মই এটাই কৈছিলোঁ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া যে আপুনি অন্ধ্ৰ প্ৰদেশত কেপিটেলখন বনাব টকা দি বৰ ভাল কাম কৰিলে। সকলোৱে মোৰ চকুৰ ফালে চাইছিল অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, কাৰণ তেখেতক সকলোৱে গালি দি আছিলে যে হোৱাই অন্ধ্ৰ প্ৰদেশ, হোৱাই অন্ধ্ৰ প্ৰদেশ, কিয় অন্ধ্ৰক টকা দিব লাগে, আমাক কিয় দিব নালাগে। তেতিয়া মই কৈছিলোঁ যে উই আৰ দ্য ৱৰ্ষ্ট ছাফাৰাৰ। 72 ৰাতিৰ ভিতৰতে আমাক পঠাই দিয়া হ'ল শ্বিলঙৰ পৰা যে আপোনালোকৰ শ্বিলং আজিৰ পৰা ৰাজধানী নহয়, আপোনালোক য'ত ইচ্ছা তালৈকে যাওক। আমাৰ লগত পুঁজি নাছিল, কোনেও আমাক পুঁজি নিদিলে আৰু এক প্ৰকাৰ ক'ব গ'লে ৱেৰ হাউচত আমি বিধানসভা চলাইছিলোঁ। আমি যি বিধানসভাত বহি আছিলোঁ সেইটো এটা আগতে ৱেৰ হাউচ আছিল আৰু তাকে সজাই পৰাই আমি চলাই আছিলোঁ। যি জনতা ভৱন আছিলে, জনতা ভৱন বুলি য'ত আমাৰ মুখ্যমন্ত্ৰীসকল বহিছিলে আৰু কাম হৈছিল, এই গোটেইবোৰ দিছপুৰৰ কাষত থকা ৱেৰ হাউচ আছিল। আৰু এখন আমি সুন্দৰ ৰাজধানী, আমি বনোৱা ৰাজধানী এখন এৰি আমি এটা ৱেৰ হাউচত আমি ৰাজধানী চলাবলগীয়া হৈছিল। আৰু ভাৰত চৰকাৰেও সেই সময়ত আমাক নোচোৱা বাবে অসমত আমি ৰাজধানী কেতিয়াও নিৰ্মাণ কৰিব নোৱাৰিম। এনেকে আন ৰাজ্যৰ নহয়, যেতিয়া আন ৰাজ্য এখনৰ পৰা এখন ৰাজ্য নিৰ্মাণ কৰে অসমৰ দৰে পৰিৱেশ নহয়। আজি অসমত বহু বছৰ প্ৰচেষ্টাৰ পিছত আজি আমাৰ এটা নিজৰ ছেক্ৰেটাৰিয়েট হৈছে, নিজৰ বিধানসভা হৈছে আৰু 72ৰ পৰা 2024লৈকে চলিয়ে থাকিব। আৰু এতিয়াও বহুত কাম হ'ব বাকী আছে। বিধানসভাখন পূৰ্ণাংগ হ'ব বাকী আছে। ছেক্ৰেটাৰিয়েটত এতিয়াও ক'ব গ'লে বহুত সুবিধা নাই। মন্ত্ৰী বিধায়ক আৱাসৰ নিৰ্মাণৰ কাম আজিও চলি আছে। 72ত আমি শ্বিলঙৰ পৰা আহিলোঁ আৰু আজি 2024, মোৰতো লাগে আৰু 4-5 বছৰ লাগিব এই গোটেই ব্যৱস্থাখিনি সম্পূৰ্ণ কৰাৰ কাৰণে। আজি অসমে আৰু শ্বিলং যিখন কেপিটেল আছিল সেইখন অসম চৰকাৰে নিৰ্মাণ কৰা এখন ৰাজধানী আছিল। অৰ্থাৎ আমাৰ তাত ব্ৰিটিছৰ দিনৰ পৰা আমাৰ তাত ৰাজধানী আছিল। যেতিয়া তাৰ পৰা ইয়াত আমি উঠি আহিছিলোঁ, আমাক এনেকুৱা ধৰণে ৰাজধানী এখন বনাই দিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব আছিল। সেই সময়ত আমিও কথা নাপাতিলোঁ, আমিও নকলোঁ আৰু আমি তেনেকৈ থাকি গ'লোঁ। আজি বিধানসভাখনত মানুহ আহিলে এতিয়া অসমত অলপ সন্মানৰ চকু আছে যে এখন ইয়াত ভাল বিধানসভা আছে। কেতিয়াবা মোৰ কাৰ্যালয়ত গ'লেও অলপ ওপৰতল কৰি আজিকালি বাহিৰৰ পৰা মানুহবিলাকে চায় যে ইয়াত অন্তত এটা মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আছে।
আজিৰ পৰা কুইন্স লংখন হৈ যোৱাৰ পৰা বিধায়কৰ আৱাসতো মানুহ আহিলে অলপমান চাব যে ইয়াৰ বিধায়কসকলৰ এটা মৰ্যাদা বা বিধায়ক হিচাপে থাকিব পৰা সুবিধা আছে। যোৱাকালিলৈকে তাত একো ব্যৱস্থাই নাছিল। মই বিধানসভাৰ অধ্যক্ষ মহোদয়ক অনুৰোধ কৰিম যে বাহিৰৰ পৰা অহা বিধায়কসকল, মন্ত্ৰীসকল, আমাৰ বিধানসভাত আজিকালি বহুত এছেম্বলি কমিটি আহে, পাৰ্লিমেণ্টাৰী কমিটি থাকে। এতিয়া আমাক খুব ভাল গেষ্ট হাউচ এটা লাগে যাতে আমি অতিথিসকলক ৰাখিব পাৰোঁ। আৰু ইউটিলিটি লাগে। আমাৰ ইয়াত যিসকল অতিথি আহে তেওঁলোকে চাহ খাবৰ কাৰণে কেণ্টিন এখন নাই। 126টা বিধানসভা সমষ্টিৰ পৰা বিধায়কসকলক লগ কৰিব আহে, বহাৰ জেগা নাই। এতিয়া অধ্যক্ষ মহোদয়ে কৈছে যে কুইন্স লংখনত বহিব পাৰিব। বৰষুণ দিলে ক'ত যাব? বৰষুণ দিলে যোৱাৰ জেগা নাই। গতিকে যিসকল আৰু ডেমক্ৰেচিৰ যিটো টেম্পল, ইয়াতো মানুহ আহিবই লাগিব। বিধায়কসকলক মানুহ লগ কৰিব আহিবই লাগিব, মানুহক লগ পাবই লাগিব। গতিকে আমাৰ যিটো নতুন MLA হোষ্টেল বুলি আমি কৈছিলোঁ, তাতে যাতে অতিথিসকল, বিধানসভাৰ অতিথিসকল, প্ৰত্যেকটো সমষ্টিৰ বিধায়কৰ কাৰণে এটা সৰু কাৰ্যালয়। আজি যেনেকে আমি ঘৰত সকলোকে ল'ব নোৱাৰো, বিধানসভাৰ মন্ত্ৰীৰ কাৰ্যালয় আছে, জনতা ভৱনত মন্ত্ৰীৰ কাৰ্যালয় আছে, কিন্তু প্ৰত্যেকটো বিধায়কৰ এটা সৰু কাৰ্যালয় থাকিব লাগে যাতে তেওঁ তাতে আহি বহি অফিচত বহিব পাৰে, সমষ্টিৰ মানুহখিনিক তাতে তেওঁ লগ কৰিব পাৰে। ইয়াতে আমাৰ ফ্লেটত 5টা ৰুম আছে, সকলোৰে প্ৰাইভেচি থাকে। আমি নিজৰ বুলি ভাবা মানুহকেইজনক আমি ল'ব পাৰিলোঁ, সকলোকে ল'ব নোৱাৰোঁ। কিন্তু বিধায়কৰ নিজৰ আৰু পৰৰ মানুহ কোনো নাই। গতিকে মই ভাবোঁ যে লাহেকৈ আমি প্লেনিং কৰিব লাগে এটা ভাল গেষ্ট হাউচ সেই মাটিখিনিত, যাতে আমি বাহিৰৰ পৰা অহা বিধায়কসকলৰ বাহিৰৰ পৰা স্পীকাৰ আহিল, ডেপুটি স্পীকাৰ আহিল, আমি ভাল কৰি ৰাখিব পাৰোঁ। 50 বা 60 ৰুমৰ এটা ভাল গেষ্ট হাউচ, প্ৰত্যেকজন বিধায়কৰ এটা অফিচ, যাতে অফিচটোত তেওঁলোকে বহিব পাৰে। লগত এটা PAPSৰ ৰুম থাকিলে, কম্পিউটাৰ হ'ল, তাতে ডিক্টেশ্যন দিব পাৰিলে, অফিচাৰ এজনক মাতি কথা পাতিব পাৰিলে। এটা ইউটিলিটি ব্লক, যাতে আমাৰ বাহিৰৰ পৰা অহা মানুহখিনিৰ কাৰণে 4-5খন কেণ্টিন বহাৰ ব্যৱস্থা থাকিলে, আৰু আমাৰো এখন ছুপাৰ মাৰ্কেট টাইপ, আমাৰো মানুহে দুপৰীয়া ভাতো খাব পাৰিলে, কিনিব পাৰিলে। এটা যিহেতু সেই মাটিখিনিত এতিয়া আমি ডিজাইন কৰিব পৰা অৱস্থাত আছোঁ, খুব ভাল কৰি এটা ডিজাইন কৰিব লাগে। আৰু 126 জন বিধায়কৰ মন্ত্ৰীসকলক বাদ দি 19 জন মন্ত্ৰী থাকে, 20 জন মন্ত্ৰীক বাদ দি, স্পীকাৰ, ডেপুটি স্পীকাৰক বাদ দি বাকী সকলৰ কাৰণে এটা যে অফিচ স্পেচ এটা, গাঁৱৰ পৰা বিডিঅ'জন আহিলে ক'ত লগ কৰিব, ESC জন আহিলে ক'ত লগ কৰিব, ঘৰত সকলো গৈও ভাল নাপায়, আৰু ঘৰত ল'ৰা ছোৱালী, ঘৰত এটা ঘৰ বুলি ক'লে ঘৰ। গতিকে মই ভাবোঁ যে এবছৰতে হ'ব নালাগে, যে অহা বছৰে আমি কৰিব লাগে। খুব সুন্দৰ পৰিকল্পনাৰ আমি ইয়াক আগুৱাই লৈ যাব লাগে। আৰু এতিয়া যিহেতু আহল বহল হ'ল, আমি গোটেই কামখিনি কৰিব পাৰিম। মই পুনৰবাৰ অসম বিধানসভাৰ অধ্যক্ষ মহোদয়ক অভিনন্দন জনাম। আজি নেভাৰ পৰা আৰম্ভ কৰি আমাৰ নতুন পৰ্টেল, আমাৰ কুইন্স লঞ্চ, নতুন সভা কক্ষ, এই সভা কক্ষটোৱে বিজেপি, কংগ্ৰেছ, UDF, এতিয়াৰ পৰা বিধায়িনী দলৰ বৈঠকবিলাকো আপোনালোকে ইয়াতে কৰিব পাৰিব। আমাৰ বিধায়িনী দলৰ কাৰ্যালয় আছে, কিন্তু বৈঠক ইয়াতে কৰিব পাৰিব। কেতিয়াবা বোলে নহয়, বিজেপিৰ বিধায়িনী দলৰ বৈঠক আৰু 10 জন মানুহক আমি মাতিব খুজিছোঁ, কিবা আলোচনা কৰিব খুজিছোঁ, কোনো অসুবিধা নাই। এইটো এটা হল। যদি বিধানসভা চলি নাথাকোতে বোলে কংগ্ৰেছ বিধায়িনী দলে কিবা এখন চেমিনাৰ পাতিব খুজিছে, বিধায়ক অধ্যক্ষ মহোদয়ৰ পৰা অনুমতি লৈ এই হলটো ব্যৱহাৰ কৰিব পাৰে। এটা সুন্দৰ হল হৈ গ'ল, ইয়াত আমি সকলো ধৰণৰ কাম কৰিব পাৰোঁ, পাৰ্লিমেণ্ট কমিটিকো দিব পাৰোঁ। ফেচিলিটিবিলাক লাহে লাহে ভাল হৈছে। খালি মই এটা অনুৰোধ কৰিম যে বহুত বেছি কনজাষ্টেড কৰি পেলাব নালাগে। আমি সদায় মুকলি আৰু স্বচ্ছতাটো যাতে ৰাখিব পাৰোঁ, অলপ যাতে মুকলি ফিল হৈ থাকে, সেই ফিলটো মাৰি দিব নালাগে। ইয়াত এখন পাৰ্টিশ্যন বনাই দিলোঁ, ইয়াত এটা অমুক কৰি দিলোঁ।
যিকোনো মুহূৰ্ততে নান্দনিক টেষ্টটো এৰি দিব নালাগে যে এইটো কাম কৰিলে এস্থেটিক্যালি ইয়াত কেনেকুৱা দেখিব। আগত আমাৰ পুৰণা বিধানসভাটোত ইয়াত পাতি তাত পাতি তাতে এখন ওয়াল পাতি দিলো তাতে এখন পাৰ্টিশন কৰি দিলো। যেতিয়া নান্দনিক সেন্সটো নোহোৱা হৈ যায় তেতিয়া মানুহ আহিব বেয়া পোৱা হয়। গতিকে আমি যি ধৰণে কাম কৰি আছো এতিয়ালৈকে এস্থেটিক সেন্সটো মেইনটেইন হৈ আছে আৰু ভৱিষ্যতেও যাতে এস্থেটিক সেন্সটো মেইনটেইন হৈ থাকে আৰু বহুত বস্তু ইয়াতে আনিব নালাগে। আৰু বিধানসভাৰ সেক্ৰেটাৰিয়েটো এতিয়া আমাৰ ই অফিচ ইতিমধ্যে আৰম্ভ হৈছে আৰু মই ভাবো যে কাগজ পত্ৰৰ যিটো হেঁচা ইও বহুত গোটেই স্পেচ লৈ লয়। কাগজৰ আটাইতকৈ ডাঙৰ বিপদ কি যিমান লেতেৰা কৰে তাতকৈ ডাঙৰ কথা স্পেচ লৈ লয়। লাহে লাহে আমাৰ কৰিডৰ বিলাকত এখন ফাইল থৈ দিব, ইয়াত এখন ৰেক পাতিব। গতিকে যিমান পাৰো আমি ডিজিটেল জীৱনলৈকে গুচি গ'লে অসুবিধাবিলাক আমাৰ নোহোৱা হৈ গৈ থাকে। আপোনালোক সকলোকে অভিনন্দন জনাই আজি এই সুন্দৰ কাম কাজৰ বাবে मैं সকলোকে ধন্যবাদ জানাইছো। मैं भारत सरकार का संसदीय परिक्रमा विभाग को बहुत बहुत धन्यवाद देता हूँ कि असम में ई विधान आपने हमें नेशनल ग्रिड में आप हमें शामिल कर लिया। मेरा आशा है कि जब भी कुछ नया इसमें जोड़ा जाएगा आप तुरंत आके हमें भी ट्रेनिंग कर दीजिए सो दैट we can always be part of the national grid। ये सबसे इम्पोर्टेंट बात है और जितना एप्लीकेशन है सबका बारे में हमारा मेंबर्स को पता चलना चाहिए so that we can use it to the maximum extent। Thank you very much। जय हिंद, वंदे मातरम।